কি এইফালে বেটাৰ পেম্পাছ লগতে আলু পিঁয়াজ আৰু এইফালে ব্ৰইলাৰ মাংস অকণমান জালুকীয়া বনাম আজি গাটো গৰম কৰিব লাগিব ন যিহেতু চৰ্দি লাগি আছে তুমি বনাবানে মই নবনাওঁ তুমি বনোৱা কেলে তুমি বেয়া হ'লেও তুমিয়ে বনোৱা ভাল হ'লেও তুমিয়ে বনোৱা বনাই খুৱাইছা আৰু দেই বনাই কি মই বনাই থাকিম নেকি মোৰতো মন যায় ন বেলেগে বনোৱা খাবলৈ বেলেগে মানুহজনে বনোৱা বুলি কোৱা বেলেগ মানে তুমি নহ'লে মই বনাব লাগে ন জয় শ্ৰীৰাম আৰু এইফালে আমাৰ নতুন আলমাৰি কেনেকুৱা লাগিছে জনাব দেই একদম কালাৰটো মোৰ যে বিৰাটেই পচন্দ হৈছে আৰু এখেতৰো মানে বহুতেই পচন্দ হৈছে আৰু কেনেকুৱা লাগিছে জনাব এইফালে বস্তুবিলাক এনেই এতিয়া ভৰাই থৈছোঁ আৰু কাইলৈ যিহেতু ঘৰলৈ যাম আহিহে আকৌ ঠিক ঠাক কৰিম আৰু তাৰপিছত এইফালে ইছ্যু কৰি আছে কেনেকুৱা লাগিছে কালাৰ বঢ়িয়া বেছিকৈ কাৰ পচন্দ কৰি দিয়া আকৌ য়েছ ঘৰটোতকৈতো বেছি ভাল লাগিছে ন কালাৰটো আচলতে বহুত ধুনীয়া আৰু এইটো গুড মৰ্ণিং আৰু কালি একদম মানে বহুত দেৰি হ'ল ভাত খাওঁতে 11:30মান বাজিয়ে গ'ল সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ আৰু তাৰপিছত এতিয়া প্ৰায় 10টামানে বাজিবলৈ হ'ল আৰু এতিয়া চাহ খাব লৈছোঁ মানে এতিয়া 2 নম্বৰ বাৰ চাহ হয় নাই 2 নম্বৰ চাহকাপ খাব লৈছোঁ আৰু এইফালে আমাৰ ইছ্যু পাপা ডিউটি যাব আমি কি কৰিম ঘৰত থাকি আমিও পুপু যাম ন দেহা আমিও পুপু যাম উঠা এইয়া উঠি গ'ল দেই দেহা মানুহ বাবা নিজে উঠিছে দেই এইটো গুদিলো আৰু এতিয়া চাহকাপ খাই লওঁ অকণমান ওলাই যাম কাম এটা আছে তাৰপিছত আকৌ ঘৰলৈ যাম বাকী ব্লগটো শেষৰলৈকে চাই থাকিব কোন আহিলে ক'ত মোৰ জোৱাই বাই পুৰা টোপনি আৰু থ'বলৈ গৈছোঁ আমাৰ ঘৰত আমি ফুৰিবলৈ যাওঁ কেঁচুৱাত হয় ফুলখিনি নাই ফোন মাজত টেপি লাগিছে কিমান গালি পাৰিছে বাই বাই ইছু নেচাই মতলবে নাই বাই এইফালে মাকলে মই ফুৰি আহোঁগে দেই চলো মেডাম Hello guys, আজি আমাৰ পাপা চিকেন লেগ পিচ খাম দেই এয়া পাপা সেই মাংস কাটিছে এয়া পাপা চাই দিয়া পাপা পাপা মিবিলাকটো বনাইছে আমাৰ ঘৰত আজি মি আহিলে মানে আজি আমাৰ ঘৰত খাব কোনো অহা নাই আইতা চাই দিয়া পিঁয়াজ আলু পিঁয়াজ হেৰি কৰি ইছু চকলেট খা ঠাণ্ডা মামি ইছু মা কি কৈছা মা এয়া মাংস বনাইছে জুই দিয়া
তেনে ন কোন নাখাব সেইটো ক'ব কাটি দা এইফালে বনি আছে আমাৰ ব্ৰইলাৰ মাংস ড্ৰাই ফ্ৰাই বায়ে বনাই আছে আমাৰ আজি ন খোৱা দেই মাজুবা ঘৰত এইফালে আমাৰ মায়ে ওলকবি আলু মিচাই আছে আৰু আমি আছো জুইশালত না দেহা আমাৰ ইছুৱে কি কৰিছে ইছুক দেখাই দিওঁ নেকি এইফালে এতিয়া আমাৰ কুকুৰা মাংস এইখিনি ভিনদয়ে এনেকৈ কৰি লৈছে আহিছে মছলা চছলা চব দি দিলে ন ইয়াতে চচটো আনা চচ এইখিনি কুকুৰা মাংস এইফালে আমাৰ হনুমানৰ লেগ পিচ বনি আছে আৰু যিহেতু ঠাণ্ডা দিন গতিকে গাঁৱৰ ঘৰততো একদম জুইকুৰা থাকেই তাতে জুইত বনোৱা মাংস আকৌ কিমান যে ভাল লাগিছে খাই আৰু সঁচাকৈ এনেকৈ বাই ভনীবিলাক লগ খালে খুব ভাল লাগে এইফালে আমাৰ ইছু মানুহ গুড মৰ্ণিং বেটু এইফালে যা এইফালে গুড মৰ্ণিং হে গুড মৰ্ণিং হয় নে গুড মৰ্ণিং গুড মৰ্ণিং আৰু আজি হৈছে 9 তাৰিখ আচলতে ভিডিঅ'বিলাক একদম কণ্টিনিউ দিব পৰা নাই বিয়া ভিডিঅ' এতিয়াও বহুতখিনি বাকী আছে লাহে লাহে দি থাকিম কাৰণ এডিটিং কৰোঁতে জানে কিমান সময় লাগে সেইটো কাৰণে দিব পৰা নাই আৰু এতিয়াতো আগৰ নিচিনা নহয় অলপ বেলেগ সেইটো কাৰণে সময়বিলাক কেতিয়া কেনেকৈ পাৰ হৈ যায় নিজে ক'ব নোৱাৰোঁ আৰু এতিয়া বৰ্তমান মাহঁতৰ ঘৰত আছোঁহি মানে যোৱাকালি বাহঁতৰ ঘৰৰ পৰা আহি ইয়াতে থাকি দিলোঁ এতিয়া আকৌ ঘৰলৈ যাম মাহঁত মানে আজি পিকনিক যাব মইতো অকলে বোলো কি কৰিম সেইকাৰণে বোলো ঘৰতে যাওঁগৈ আৰু এতিয়া গা পা ধুই মেলি এতিয়া আজৰি হৈ আহিছোঁ আৰু ভাত কেইটামান খাই মেলি ঘৰলৈ যাওঁ বাকী বতৰটো একদম ঠাণ্ডা নহ'বা ময়ো গ'লোঁ হ'লে কিন্তু বতৰটো ইমানেই বেয়া সেইটো কাৰণে নাযাওঁ বাকী যি কি নহওক ব্লগটো চাই থাকক শেষৰলৈকে এতিয়া ধুনীয়াকৈ ওলাই মেলি লওঁ আৰু ঘৰলৈও যাওঁ এতিয়া প্ৰায় 8টামান বাজিছে সেইপিছতে বেছি সময় নাই আৰু ঘৰ আহি পালোহি তাৰপিছতো এইফালে বহি গ'লোঁ একদম থ্ৰেডিং কৰিবলৈ মানে বোৱাৰীয়েতো সকলোবিলাক জানেই পাৰ্লাৰৰ কাম গতিকে মোৰ থ্ৰেডিং কৰিবলগীয়া হৈ আছিলে সেইটো কাৰণে তাই কৰি দিছে আৰু আচলতে বিয়া আগতে যিহেতু কৰা নহ'ব বহুত দিন থৈ দিলে বহুত বিষায় সেইটো কাৰণে বোলো কৰি লওঁ তাৰপিছত এইফালে কথা পাতি দুইজনী এইফালে কৰি আছে আৰু তাই এইফালে আমাৰ ইছু মই আৰু এতিয়া আমি অকণমান আগত ঘৰ আহি পালোহি ঘৰ আহি পায়ে এতিয়া আকৌ চাহ তাহ খাই মেলি ওলাই যাব লৈছোঁ মাৰ লগত আৰু এইফালে বজাৰৰ পৰা আহি আছোঁ এইফালে ইছু শুলেই মায়ে লৈ আহিছে তাৰপিছত এইফালে বজাৰ কৰিবলগীয়া আছিলে সৰু সুৰা বজাৰ আৰু তাকে কৰি মেলি এতিয়া ঘৰলৈ বুলি আহি আছোঁ আৰু আপোনালোকক দেখাম বাৰু ঘৰত গৈ এইফালে আমাৰ ৰান্ধনী বাই এইফালে আমি বজাৰ কৰি আহিছোঁ আমাৰ এখন নতুন আঁঠুৱা ইছুৰ কাৰণে তাৰপিছত এইফালে মোৰ এইটো চুৱেট চাৰ্ট তাৰপিছত এইটো টপ পালোঁ নহয় বেলেগৰ পৰা আনিলোঁ মই তাৰপিছত এইফালে মিঠাই আৰু এইখিনি ব্লাউজখিনি অকণমান হেৰি হৈ আছিলে সেইটো চুৱেট চাৰ্ট বা ইছু মানুহ কি কৈছে আইতাৰ লগত বা য়েল্ল' দে হয় ন হয় ন ডুগু আৰু এতিয়া এইফালে মুখত মায়ে যিহেতু লগাই আছিলে হালধি গতিকে বোলো ময়ো অকণমান লগাওঁ মায়ে এইফালে মোক ধুনীয়াকৈ লগাই দিছে আৰু এইফালে ভিডিঅ' কৰি আছোঁ মই আচলতে আজিৰ দিনটোত আমিনো কেনেকৈ পাৰ কৰিছোঁ সেইটো মানে পিছত চাবলৈ যিহেতু মন যায় সেইটো কাৰণে ভিডিঅ' কৰি ৰাখিছোঁ আৰু বেলেগ একো নাই বাৰু বাকী এইফালে মায়ে লগাই আছে মই অকণমান ভিডিঅ' কৰি দিছোঁ আৰু বাকী চব আৰু আগলৈ ভিডিঅ'টো